নমস্কাৰ বন্ধু বান্ধৱীসকল, বায়ো আছামিজ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমাৰ মাজত উপস্থিত আছে অসমৰ চিৰিয়েল জগত আৰু ভ্ৰাম্যমান জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী পল্লৱী ফুকন। অসমৰ ৰাইজে সকলোৱে প্ৰেমলতা বুলি চিনি পায়। আজি আমি পল্লৱীবাৰ লগত বহুতো কথা পাতিম। বলক আজি পল্লৱীবাৰ লগত কিছু কথা পাতিম। স্বাগতম বা। ভাল লাগিল আপোনাৰ অলপ আপোনাৰ ব্যস্ততাৰ মাজৰ পৰা আমাক এইখিনি সময় দিয়াৰ বাবে। আজি আমি আপোনাৰ বায়োগ্ৰাফিখিনি আমি অসমৰ ৰাইজৰ আগত দাঙি ধৰিব চেষ্টা কৰিম। ধন্যবাদ। আহিলা তোমালোকে মোৰো ব্যস্ততা, কিন্তু তোমালোকৰো ব্যস্ততাৰ মাজত আহিলা মোৰ কথা দিব আহিছা, তো মোৰ ভাল লাগিল। ধন্যবাদ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যন, আপোনাক অসমৰ ৰাইজে সকলোৱে প্ৰেমলতা বুলি চিনি পায়। আপোনাৰ অৰিজিনেল নামটো কি হয়? তাকে মোৰ চিনাকি নাইকিয়া হৈ গৈছে। মোৰ নাম পল্লৱী ফুকন। যিসকলে প্ৰেমলতা বুলি অকল জানে, হয়তো তোমালোকৰ ভিডিঅ'টো চোৱাৰ পিছত নামটো জানিব ভালকে। পল্লৱী ফুকন। হয়, আপোনাৰ নিকনেম আৰু ঘৰত মতা নাম কি? মাইনু। ঘৰত মতা নাম মাইনু। নিকনেমো মাইনুৱে হয়? আছে কিবা কিবি, কিন্তু এতিয়া ক'ব বিচৰা নাই আৰু। আপোনাৰ বৰ্তমানৰ ঠিকনা, আপোনাৰ ঘৰ ক'ত? মই নগাঁৱত, বেলগুৰীয়া গাঁও বুলি কয়। নগাঁও টাউনৰ পৰা, মেইন টাউনৰ পৰা 11 কিলোমিটাৰ পূৰ্বত। হয়, আপোনাৰ পিতৃ মাতৃৰ নাম? দেউতাৰ নাম সুনীল ফুকন, মাৰ নাম মীনাক্ষী। ঘৰত কোন কোন আছে? মা, দেউতা, ভণ্টি দুজনী আছে, খুৰা থাকে। আমি জইণ্ট ফেমিলি। আপোনাৰ ডেট অফ বাৰ্থ? 7 আগষ্ট 1990। বাৰ্থডে এইবাৰ ইয়াতে চেলিব্ৰেশ্যন হ'ব। আমাৰ কিবা এটা হ'ব। আহিবা, মষ্ট ৱেলকাম। জন্ম ক'ত হৈছিলে আপোনাৰ? মোৰ নগাঁও। কোন স্কুলত পঢ়িছিলে? মই স্কুল শংকৰদেৱ বিদ্যানিকেতন, নগাঁও, অন্ধ্ৰপ্ৰদেশ। কলেজ মই হায়াৰ ছেকেণ্ডেৰী পঢ়িছোঁ নগাঁও কলমপাৰা বিদ্যাপীঠ, আৰু মই গ্ৰেজুৱেশ্যন কৰিছোঁ। আপোনাৰ স্কুল বা কলেজৰ কিবা স্মৃতি আছে নেকি, যিটো স্মৃতি আজিও আপোনাক আমনি কৰে বা সেইটো স্মৃতি মনত পৰিলে আপোনাৰ ভাল লাগে? আমনি কৰে মানে স্কুলৰ বহুত স্মৃতিয়ে আমনি কৰে। আমাৰ খুব ভাল লগা, শংকৰদেৱৰ চবতকৈ ভাল লগা কথাটো হ'ল, যদি জানে, আমি ৰাখি বন্ধন পাতোঁ। আৰু মই যিহেতু দূৰত আছিলোঁ, চবেই অফিচে ৰাখি বান্ধিবলৈ যায়। মই যাব নোৱাৰোঁ, কাৰণ মই চাইকেল লৈ আহিব নোৱাৰোঁ। মই স্কুল বাছত অহা যোৱা কৰোঁ। ক্লাছ 10ৰ লাষ্ট ইয়েৰ। মই তাৰ পৰা 11 কিলোমিটাৰ লেডিবাৰ্ডে অকল ৰাখি বান্ধিম মানে, সেইকাৰণে মই আহিছিলোঁ। সেই ঘটনাটো মনত পৰে। এতিয়াতো ইমান নোৱাৰোঁ ৰাখি বান্ধিবৰ কাৰণে কৰিবলৈ। তেতিয়া সেই বৰষুণৰ তিতি এতিয়াও মনত আছে। মানে বৰষুণৰ তিতি 11 কিলোমিটাৰ চাইকেল চলাইছোঁ। নগাঁও টাউনত পঢ়িছিলোঁ মই। সেইকাৰণে কলেজৰ HS2 মোৰ তেনেকৈ গ'ল। আৰু কলেজত মই খুব গুৱাহাটীত নাথাকি বেছি সময় নগাঁৱতে আছিলোঁ। আৰু কলেজত ভাল লগা স্মৃতি হ'ল, মোক কোনেও চিনি পোৱা নাছিলে ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ, যদিও মই নাটক কৰোঁ। কেমেৰা কাম কৰা নাই বাৰু তেতিয়ালৈ। কিন্তু থাৰ্ড ইয়েৰ থাকোঁতে শ্ৰদ্ধেয় পাকিজান মেমৰ এটা ৱৰ্কশ্বপ হৈছিলে, তাতে আংগিকৰ আংগিকে আছিলে, বিভিন্ন পাহৰিছোঁ স্কুলত কলেজত। তাত মই ৱৰ্কশ্বপ কৰিছিলোঁ। আৰু ৱৰ্কশ্বপৰ ভাল লগা কথা আছিল, মই আবৃত্তি কৰিছিলোঁ। কোনেও নাজানে মই আবৃত্তি কৰোঁ বুলি। যেতিয়া ৱৰ্কশ্বপৰ প্ৰথম দিনাখন ইন্ট্ৰডাকশ্যন হয়, মোক আবৃত্তি কৰিছিলোঁ। তেতিয়া মানে আমাৰ যিখন কি থাকে, আমাৰ ইউনিয়ন বডি থাকে, আহি পেলাই মোক কৈছে, তুমি আবৃত্তি কৰা, তুমি ইউথ ফেষ্টিভেলত আমাৰ হৈ কৰিব লাগিব বুলি। বা মেম, মোৰ কলেজৰ মেমেও মোক তেতিয়াহে গম পাইছে যে এই ছোৱালীজনী আছে। কাৰণ সদায় মই লাষ্ট বেঞ্চৰ আছিলোঁ, সদায় লাষ্টত বহোঁ, নিজৰ ক্লাছত গৈ আৰু তেনেকৈ আহি যাওঁ। গতিকে সেইখিনিয়ে মোৰ ভাল লগা অভিজ্ঞতা। আমনি কৰে মানে, যে কোনেও চিনি নাপাইছিলে, লাষ্টৰ দিনটো তেনেকৈ চিনি পালে। বা সেই নাটক কৰাৰ পিছত এদিন মোক মই মেজৰ ক্লাছত পঢ়ি আছোঁ, ৰংগীতা মেথিছিল। আমাৰ ইয়াত পল্লৱী আছে ন, নাটক কৰিছিলে তাই। তেতিয়াৰ পৰাহে চিনাকি অলপ মানে কি আৰু, কাৰণ মই সদায় লাষ্ট বেঞ্চত বহোঁ, ক্লাছ কৰোঁ, যাওঁ। আপোনাৰ আদৰ্শ ব্যক্তি আপুনি আজৰি সময়খিনি কেনেকৈ কটাই ভাল পায়? মানে কি ঘৰত থাকিলে কি কাৰ লগত কটাই ভাল পায়? যদি ঘৰত থাকে বা বাহিৰত থাকে, কি কৰি ভাল পাওঁ? মই
পঢ়া শুনা আৰু কটাই ভাল পায় তাৰ লগত কটাই ভাল পাওঁ যদি ঘৰত কোৱা মোৰ এজনী ভণ্টি দৰঙত থাকে এজনী গুৱাহাটীৰ ফালে ডিমৰীয়াত থাকিব আৰু মই খুব মিছ কৰোঁ সিহঁতৰ ঘৰলৈ গ'লে যদি সিহঁত নাথাকে মই থাকি ভাল নাপাওঁ সন্ধিয়া আমাৰ বাজিছিলে আৰু এনেই ক'লে আমি খুব চাৰিগৰাকী ভাল বান্ধৱী আছোঁ ভাৰতীয় প্ৰণালী আৰু তনুজা বেষ্ট ফ্ৰেণ্ড আৰু মই যেতিয়াই অকলে থাকোঁ ইমান কালিও মই মেক্সিমাম সময় মই যে মোৰ কষ্ট হয় দুখ হয় বা আমনি হয় যিয়ে হওক মই তনুজা বেষ্ট ফ্ৰেণ্ড তাইৰ লগত তাইক মিছ কৰোঁ নে তাই কালি কৈছোঁ কালি ইভেন ফোন কৰিছোঁ যে আহচোন এবাৰ পাঠশালা মই তোক মিছ কৰিছোঁ আপুনিতো যাব নোৱাৰে মই যাত্ৰাই যে দুদিন ছুটি লৈ আহিব ইয়াতো সম্ভৱ নহয় তনুজা মোৰ ভণ্টিহঁত আৰু ফেমিলিৰ লগতো ভালেই লাগে দিছে তাৰ বাদে যদি কওঁ মোৰ বেষ্ট ফ্ৰেণ্ড গোটেইকেইজনীৰ লগত ওলাই মেলি ভাল পাওঁ আৰু একদম অন্তৰংগভাৱে আমি থাকিবলৈ তনুজা সিনহা তাই ভণ্টি বা আপোনাৰ ফেভৰেট ছিংগাৰ কোন হয় একেবাৰে কম জুবিন আৰু পাপন দাৰো ভাল লাগে বা আমাৰ নিহিদাৰ দুটামান গান একদম একেবাৰে কম জুবিনদাটো সকলোৱে অসম বুলি ক'ব নহয় গোটেই ভাৰতবাসীয়ে তেখেতৰ গান শুনে বা গান শুনি ভাল পায় হিন্দী চান আপোনাৰ ফেভৰেট এক্টৰ কোন হয় অসমীয়া চিনেমা জগত বা যিকোনো ভ্ৰাম্যমান জগত চিনেমা জগত বৰ্ষাবাক খুব ভাল লাগে ফিমেল এক্ট্ৰেছ চিনেমা জগতৰ এক্টৰ মই লাষ্ট ফিল্ম এখন চালোঁ যাৰ কাৰণে মই অৰুণনাথ ছাৰৰ অভিনয় খুব ভাল লাগে মানে হিৰো নহয় নতুনকৈ যতীন বৰাটো ভাল লাগে হিন্দীৰ কামো ভাল লাগে নতুনকৈ কাম কৰি আছে নতুন আৰ্টিষ্টৰ কথা মোৰ অমৃতা খুব ইমান ৰিয়েলিষ্টিক কৰে অমৃতা বাৰু মই ব্যক্তিগতভাৱে লগ পোৱা নাই ইমান ৰিয়েলিষ্টিক কাম কৰে হিন্দী হিন্দী মোৰ আমিৰ খানটো মোৰ ক্ৰাছ হয় আমিৰ খানৰ ভাল পাওঁ আমিৰ খানৰতো ভাল পাওঁ তাৰ বাদে ৰিচেণ্টলি মোৰ আলিয়া ভাটক ভাল লাগি আছে নতুন নতুন পাৰফৰ্মেঞ্চবিলাক চাই তাৰপিছতে ৰণবীৰ কাপুৰক ভাল লাগে আৰু নাছিৰুদ্দিন শ্বাহ কেনেকুৱা কিন্তু নাছিৰুদ্দিন শ্বাহ কল্পনা ৰাজনীৰ কামো ভাল লাগে মোৰ সাধাৰণতে কল্পনা ৰাজনী নাছিৰুদ্দিন শ্বাহ বা আমাৰ নৱাজ নাইক তেওঁলোকৰ কাম মই তেনেকুৱা ট্ৰেকৰ কামবোৰ চাই আচলতে বেছি ভাল পাওঁ আপোনাক যদি মানে এতিয়া যদি কোনোবাই প্ৰপ'জেল দিয়ে আপুনি বলিউডত কাম কৰিব লাগে তাত কোনটো অভিনেতাৰ লগত কাম কৰি ভাল হ'ব হিৰো নে অভিনেতা হিৰো হওক অভিনেতা হওক যিকোনো মানে যদি হিৰো বুলি কোৱা মই অভিনয়কে ভাল পাওঁ বেলেগ কাম হিৰো যদি কোৱা মই মানে ক্ৰাছ আমিৰ খানৰ লগত অলপমান ভয় লাগে আচৰিত হ'বা আৰু যদি তেনেকৈ কোৱা মোৰ নৱাজুদ্দিন ছিদ্দিকীৰ এতিয়া এক্টিং কাৰণে যদি এক্টৰ হিচাপে কোৱা মোক তেওঁৰ লগত বৰ্তমান অৱস্থা এতিয়া সপোন কিন্তু নিজকে চাওঁ নে ড্ৰিম নেকি অসমীয়া জগতত আপুনি চিনেমা কৰিছে তথাপিও আজি আপোনাৰ মানে কি মন যায় মানে কি কাৰোবাৰ লগত কৰিব মন যায় কাৰ লগত কৰিব মন যায় অসমীয়া জগতত অসমীয়া পুৰণা আৰ্টিষ্টখিনি যিখিনি গান নতুনখিনিতো পোৱাৰ চান্সেছ আছে অমৃতা হওক যাৰ কথা কৈ আছোঁ তেওঁলোকৰ কথা কৈ কাৰণ মোৰ নতুনকৈ তেওঁ দুজনতকৈ আচলতে বেছি ভাল লাগে গতিকে আমি নতুনখিনিক পাম বা যতীন দাহঁতৰ অভিনয়ৰ কেতিয়াবাকৈ পোৱাৰ চান্স আছে পুৰণা ৰঙলা বাইদেউহঁতৰ কাম কৰিবলৈ মন যায় কৰা নাই মই অকণমান কাম কৰিছোঁ Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever try.